বঢ়িয়া হ'ব গাছত থাকবা বৈদ্য ভাল হ'ব এতিয়া ওপৰত উঠিব লাগিব ৰাতি বাখৰ ভয় আছে আৰু বহুত বনৰীয়া জন্তু আছে কেমেৰামেন কেমেৰাটো এইফালে ঘূৰাই দিছোঁ এয়া বনৰীয়া উঠ
ভালদৰে শুব পৰা নাই মোৰ লগৰ অহা ল'ৰাজনে পেচাব কৰিবলৈ গৈছে এয়া চাওক পেচাব কৰা হৈছেনে বহুত শব্দ আহি আছে এতিয়া অলপ মই শুবৰ বাবে অলপ চেষ্টা কৰোঁ কিন্তু শুব নোৱাৰি কিবা এটা শব্দ আহিছে ভালদৰে ঘুমটি মাৰিব পৰা নাই কাউকে ৰাতি ভালকৈ শুবলৈ নোৱাৰিলোঁ কাৰণ বহুত জন্তু আটা পাৰি আছিল তেখেতে শুই আছে এতিয়া উঠা হ'ল বহুত দ আছে বহুত ভাল লাগিল আনন্দ লাগিল গাটো আহি আছে আমি আর ঘৰত যাব লাগে এতিয়া আমি কেনেকৈ যাওঁ তাকে ভাবি আছোঁ মানুহ চানুহ ইয়াতে বিৰহ নিস্তব্ধ মানুহ চানুহ নাই সেয়া চোৱা বনৰীয়া গৰু বতৰ ডাৱৰীয়া হৈ আছে কেমেৰামেন ওপৰত দেখুৱাই দিয়া এয়া চাওক বনৰীয়া মুই এয়া চাওক আমি সৰু দলং এখন পাইছোঁ দেখা
এয়া দলংখন পাৰ হ'ব লাগিব আহি পালোঁ বেগখন পাৰ কৰি দিওঁ আগতে এইডাল পাৰ কৰি দিওঁ মই আহি পালোঁ কোনো টেনশ্যন কৰিব নালাগে মোৰ ছাথীটো আহিব আহা এয়া মোৰ ছাথীও আহি গ'ল আমি আহি পালোঁ চব দেখা পাইছোঁ চাওক কিমান ধুনীয়া দৃশ্য মানুহ থকা মেচিন পাইছোঁ চাওক আমি মানুহ আহি পাইছোঁ মানুহ দেখা পাইছোঁ এয়া তাৰ নাই ডিস্কভাৰ চেনেল আহিছোঁ নাই আমি চেনেলৰ পৰা আহিছোঁ আপুনি আহিছে বলক গাড়ী আছে নে গাড়ী আছে আহ বলক আমাৰ এয়া কেমেৰামেন এয়া চাওক চিনাকি কৰিছোঁ এয়া আমাৰ কেমেৰামেন এয়া আমাৰ মাইক্ৰফোন ধৰা চাওক আৰু এয়া হৈছে আমাৰ পানী চানী বস্তু বহুত সঁজুলি আনি দিয়া আমি শ্বুটিং কৰিব আহোঁতে আমাৰ সেই হৈ গ'ল পানী আছিল অকণমান বিৰাট গাঁও পানী আছে